মহাভাৰতৰ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ 100 পুত্ৰৰ নাম। দুৰ্যোধন, যুজুৎসু, দুঃশাসন, দুঃসহ, দুঃচল, জলসন্ধ, সম, সহ, বিন্দ, অনুবিন্দ, দুৰ্ধস, সুবাহু, দুষ্প্ৰধৰ্ষণ, দুমৰ্ষণ, দুৰ্মুখ, দুষ্কৰ্ণ, কৰ্ণ, বিবিংশতি, বিকৰ্ণ, হল, সত্য, সুলোচন, চিত্ৰ, উপচিত্ৰ, চিত্ৰাক্ষ, চাৰুচিত্ৰ, হৰাসন, দুৰ্ম, দুৰ্বিঘা, বিবিৎসু, বিকটানন, উৰ্ণাব, উনাব, নন্দ, উপানন্দ, চিত্ৰবান, চিত্ৰবাৰ্মা, সুবাৰ্মা, দুৰ্বিমোচন, অয়োবাহু, মহাবাহু, চিত্ৰাংগ, চিত্ৰকুণ্ডল, ভীমবেগ, ভীমবল, পুলাকি, বলবৰ্ধন, উগ্ৰায়ুধ, সুখেন, কুণ্ডধাৰ, মহোদৰ, চিত্ৰায়ুধ, নিঃসংগী, পাখি, বৃন্দাৰক, দৃঢ়বাৰ্মা, দৃঢ়ক্ষেত্ৰ, সমকান্তি, অনুদৰ, দৃঢ়সন্ধ, জৰাসন্ধ, সত্যসন্ধ, সৎ, সবাক, অগ্ৰশ্ৰৱা, উগ্ৰসেন, দুষ্পৰাজয়, অপৰাজিত, কুণ্ডহায়ী, দুৰাধৰ, দৃঢ়হস্ত, সুহস্ত, বাদবেগ, সুবৰ্ষণ, আদিত্যকেতু, বহবাসী, নাগদত্ত, উগ্ৰজায়ী, কবচী, ক্ৰথন, কুন্তী, ধনুৰ্ধৰ বা কুণ্ডধাৰ, বীৰ উগ্ৰ, বীৰ ভীমৰথ, বীৰবাহু, আলৌলোক, অভয়, ৰুদ্ৰকৰ্মা, দৃঢ়ৰথাশ্ৰয়, অনাথ্ৰিশত, কুণ্ডভেদী, বিৰাৰী, চিত্ৰকুল, প্ৰথম, প্ৰমাথি, দীৰ্ঘৰম, পৰাক্ৰমী, দীৰ্ঘবাহু, কনকধ্বজ, বুৰ্হৰ, কুণ্ডাসী আৰু 100 নম্বৰৰ পুত্ৰ বিৰজা। মহাভাৰতৰ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ 100 গৰাকী পুত্ৰ থকাৰ বিপৰীতে একমাত্ৰ কন্যা সন্তান আছিল দুৰ্জলা।